নমস্কাৰ বন্ধুসকল, মই হিতেশ্বৰে পুনৰ হিমালয়ৰ পৰা এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। বন্ধুসকল, প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুটো ভালদৰে উদযাপন কৰক সপৰিয়ালে। ঘৰতে থাকক, কুশলে থাকক, বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজনীয়তা বধ নকৰিব। তেন্তে বলক আজি বাজে কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ বাবে চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ আনিছোঁ। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ আহক। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ হ'ব 1986 চনত অগ্নিস্নান চলচ্চিত্ৰখনৰ বাবে তেখেতে শ্ৰেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। 2 নং প্ৰশ্ন, 1996 চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব সাগৰলৈ বহুদূৰ নামৰ চলচ্চিত্ৰখনৰ বাবে বিষ্ণু খাৰঘৰীয়াদেৱক এই বঁটা প্ৰদান কৰা হৈছিল। 3 নং প্ৰশ্ন, অসমত কিমান চনত দূৰদৰ্শন সেৱাৰ ব্যৱস্থা কাৰ্যকৰী হৈছিল? উত্তৰ হ'ব 1982 চনৰ 19 নৱেম্বৰত, যেতিয়া দিল্লীত এছিয়ান গেমছ অনুষ্ঠিত হৈছিল, তেতিয়া অসমত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল। 4 নং প্ৰশ্ন, গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্ত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল? উত্তৰ হ'ব প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত 1995 চনৰ 28 মাৰ্চত গুৱাহাটী দূৰদৰ্শনত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল। 5 নং প্ৰশ্ন, কোনখন অসমীয়া কথাছবিয়ে এ চাৰ্টিফিকেট লাভ কৰিছিল? উত্তৰ হ'ব মৰিচিকা। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীযোগে প্ৰচাৰিত প্ৰথম অনাতাঁৰ অসমীয়া নাটখনৰ নাম কি? উত্তৰ হ'ব হৃদয়ৰ প্ৰয়োজন। 7 নং প্ৰশ্ন, কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতিৰ পৰা পদক লাভ কৰিছিল? উত্তৰ হ'ব নিপু বৰুৱা। প্ৰশ্ন নং 8, অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হ'ব প্ৰমথেশ বৰুৱা আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম আছিল দেৱদাস। 9 নং প্ৰশ্ন, প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন? উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰশ্ন নং 10, 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? উত্তৰ হ'ব ৰ'দালি। প্ৰশ্ন নং 11, 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন? উত্তৰ হ'ব জ্ঞানদা কাকতি। প্ৰশ্ন নং 12, শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ বেণ্ডিট কুইনত অভিনয় কৰা আৰু 1997 চনত ফিল্মফেয়াৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন? উত্তৰ হ'ব সীমা বিশ্বাস। 13 নং প্ৰশ্ন, ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ বাণ ষ্টেজ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব তেজপুৰত। বাণ থিয়েটাৰ তেজপুৰত অৱস্থিত। প্ৰশ্ন নং 14, জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল? উত্তৰ হ'ব 1968 চনত। 15 নং প্ৰশ্ন, কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? উত্তৰ হ'ব চামেলি মেমচাব। 16 নং প্ৰশ্ন, 1948 চনত কোনখন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? উত্তৰ হ'ব চিৰাজ। প্ৰশ্ন নং 17, ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰ হ'ব বিজয় চৌধুৰী। 18 নং প্ৰশ্ন, 1955 চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? উত্তৰ হ'ব পিয়লি ফুকন, অৰ্থাৎ চলচ্চিত্ৰখনৰ নাম আছিল পিয়লি ফুকন। 19 নং প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী কেমেৰামেন কোন? উত্তৰ হ'ব প্ৰতাপ বৰুৱা। 20 নং প্ৰশ্ন, নটসূৰ্য ফণী শৰ্মাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? উত্তৰ হ'ব তেখেতে এই ছবিখনত চাওদাং বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছিল। 21 নং প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল? উত্তৰ হ'ব মাহুত বন্ধুৰে। 22 নং প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? উত্তৰ হ'ব জ্যোতি চিত্ৰবন। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? উত্তৰ হ'ব আইদেউ সন্দিকৈ। প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? উত্তৰ হ'ব ইটো সিটো বহুতো। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন? উত্তৰ হ'ব প্ৰমথেশ বৰুৱা।
ইয়াৰ পিছৰ প্ৰশ্নটো জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালনা কৰা কোনখন চলচ্চিত্ৰই 2002 চনত শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ বঁটা লাভ কৰে উত্তৰ হ'ব মণিকাৰ ৰামধেনু প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি উত্তৰ হ'ব অবুজ বেদনা ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি উত্তৰ হ'ব জয়মতী এইখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল 29 নং প্ৰশ্ন প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন উত্তৰ হ'ব মণিষা বৰুৱা 30 নং প্ৰশ্ন প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি উত্তৰ হ'ব প্ৰফুল্ল চন্দ্ৰ বৰুৱা এইবাৰৰ প্ৰশ্নটি হ'ল একেৰাহে সংগীত পৰিচালনা অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন উত্তৰ হ'ব জুবিন গাৰ্গ ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ থিয়েটাৰৰ পুৰণিকালত প্ৰচলিত মূল ভেটি দুটা কি উত্তৰ হ'ল ওজাপালি আৰু পুতলা নাচ 33 নং প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাটকখন কি উত্তৰ হ'ব চিহ্নযাত্ৰা প্ৰশ্ন নং 34 অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি উত্তৰ হ'ল সূত্ৰধাৰ 35 নং প্ৰশ্ন প্ৰথম অসমীয়া সামাজিক নাটক কি উত্তৰ হ'ব ৰাম নৱমী পিছৰ প্ৰশ্নটি হ'ল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাটখনৰ নাম কি উত্তৰ হ'ব ধৰালৈ যিদিনা নামিব সৰগ 37 নং প্ৰশ্ন অসমীয়া নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ 38 নং প্ৰশ্ন শংকৰদেৱৰ অংকীয়া নাটৰ প্ৰথম ৰচনাশৈলীৰ অংকীয়া নাট দুখনৰ নাম কি উত্তৰ হ'ব খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া প্ৰশ্ন নং 39 গুণাভিৰাম বৰুৱাই 1857 চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি উত্তৰ হ'ব ৰাম নৱমী প্ৰশ্ন নং 40 সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল উত্তৰ হ'ব লম্বোদৰ বৰা আৰু নাটখনিৰ নাম আছিল শকুন্তলা প্ৰশ্ন নং 41 কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল উত্তৰ হ'ব হেমন্ত মিশ্ৰ তেখেতে আমেৰিকাত অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল প্ৰশ্ন নং 42 কোনগৰাকী ব্যক্তিয়ে লেডি ডায়না নাটৰ নাট্যৰূপ দিছিল উত্তৰ হ'ব সেৱাব্ৰত বৰুৱা 43 নং প্ৰশ্ন অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্য দল কোনটো উত্তৰ হ'ব প্ৰশ্ন নং 44 1954 চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটে শ্ৰেষ্ঠ লোকনাটৰ সন্মান লাভ কৰে উত্তৰ হ'ব শনিত কুঁৱৰী 45 নং প্ৰশ্ন অসমত নতুন পৰিচয়সহ গঠন হোৱা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি উত্তৰ হ'ব নটৰাজ থিয়েটাৰ প্ৰশ্ন নং 46 কোনজন অসমীয়া নাট্যকাৰে টাইটানিক নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটখন পৰিচালনাও কৰিছিল উত্তৰ হ'ব হেমন্ত দত্ত প্ৰশ্ন 47 তেওঁ এজন বিশিষ্ট নাট্যকাৰ অভিনেতা নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক 1929 চনত নৱম শ্ৰেণীত পঢ়ি থাকোঁতে একলব্য নামৰ প্ৰথমখন নাট ৰচনা কৰিছিল এই ব্যক্তিগৰাকীৰ নাম কি উত্তৰ হ'ব শ্ৰী লক্ষ্যধৰ চৌধুৰী প্ৰশ্ন 48 ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত থিয়েটাৰ মঞ্চ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্য কৰি গুৱাহাটীৰ পাণবজাৰত এটি সংস্থা গঠন হয় এই সংস্থাটোৰ নাম কি উত্তৰ হ'ব আৰ্য নাট্য মঞ্চ তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় লৈছোঁ কিন্তু যোৱাৰ আগতে এটা অনুৰোধ জনাওঁ ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে বন্ধুসকল ভালে কুশলে থাকক ধন্যবাদ জয় অসম